দেখিছোঁ কালি 11টা বজাত 11টা বজাত দেখা পা মই শুবই নোৱাৰিলোঁ। চিনি পাইছে হাতীজনী? পাইছোঁ ছাৰ। আপোনালোকৰ আছিলে হাতীজনী? হয়। ক'লৈ পঠাইছিলে গম পায় নেকি আপুনি? এই সাপ জানো মুছলিম এজনে ডাইৰিয়াকৈ আহিছিলে শকতকৈ, তাই মালিকৰ লগত কথা পাতি মালিকে অকলে হৈছিলে, ল'ৰাকেইটা সৰু হৈ আছিলে। তাৰপিছত কেনেকৈ কি আৰু অকণমান পইচা দি কিনে নিলে, ভাড়ালৈ নিয়া হৈছিলে। তাকে এতিয়া মোক এতিয়া হাতীজনী ঘূৰাই লাগে আৰু তাকে মোক ঘূৰাই বিচৰাটো। হাতীজনীক মাৰপিট কৰা দেখিছে আপুনি? মাৰপিট কৰা দেখিছোঁ। মোক তেনেকৈ থ'ব নোৱাৰোঁ, মোক ঘূৰাই লাগে। ফৰেষ্টৰ মানুহৰ ওচৰলৈ আপুনি গৈছিলে নেকি অফিচত? নাই যোৱা নাই মানে। মুঠৰ ওপৰত আপোনাক হাতীজনী আনি দিব লাগে? মোক আনি দিব লাগে। চৰকাৰে কেনেকৈ ব্যৱস্থা লৈ মোক ঘূৰাই দিয়াটো মই বিচাৰোঁ। মানুহজন অকলশৰীয়া হৈ আছিলে, ল'ৰাকেইটা সৰু হৈ আছিলে, স্কুলত আছিলে। আকৌ চুৰ কৰিবৰ কাৰণে আৰু বহুত সুবিধা লৈ আছিলে। হাতী চুৰ হৈছিলে বোলা শুনি আছিলোঁ। তাৰপিছত ইজাপত বান্ধিলেও তলা লক কৰিবলগীয়া হয়, ঘৰত বান্ধিলেও চেনত তলা লক কৰিবলগীয়া হয়। সেইকাৰণে দুয়োজনে আলোচনা কৰি আৰু এগ্ৰিমেণ্ট হিচাপত আৰু দিয়া হ'ল। আজি এতিয়া 10 বছৰ আপুনি ঘূৰাই পোৱা নাই? নাই পোৱা। চৰকাৰে আনি দিয়াটো বিচাৰে আপুনি? আনি দিয়াটো বিচাৰোঁ।